Hey guys, welcome to my YouTube channel. তো পুনৰ নতুন ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছো। তো আজি এটা আমি বেলেগ মন্দিৰ এটা চাব যাই আছো। তো বলক মন্দিৰটো কেনেকুৱা আপোনালোকক দেখাই আছো বলক। তো গাইস এতিয়া আমি গাড়ীত উঠছো। আমি গাড়ী দি যাই আছো গাইস। আমি তিনজন আছে এন্ডে দুও আছে আৰু মই আছো। তো বলক চাই থাকক ভিডিঅ'টো এনজয় কৰক। আমি যাই থাকো। যাই পাই আপোনালোকক দেখাই আছো। আগত বৰপীয়া মন্দিৰ হয় আমাৰ একদম ওচৰতে আছে সভাটিনে গাইছ আপোনালোকক দেখাম ভালকে বাকী একো নাই এতিয়া সভা বহুত ডাঙৰ সভা হয় এতিয়া আমি আহি মুলঘৰা উঠি গ'লো মুলঘৰা পুখুৰীৰ পৰা আপোনালোক দেখি আছো চাই থাকক আইচেলতে পুৰা ভৰা হোৱা কম্পিটিশ্যন হয় মাছ কিন্তু আছে গাইজ একদম নাই তোমাৰ মাছ 6-7 কেজি ওজনৰ মাছ পুখুৰী গাইজ চাই লওক বাচ্চা বাচ্চা চলি সিহঁততো মোবাইল তাৰমানে কলেজৰ টাইমত ব্লগ কৰিব যাব ৰাস্তাত এতিয়া সৰু সৰু বাচ্চা বাচ্চা আহি আমি এতিয়া এই নদীৰ বজাৰ পাই গৈছোঁ চাই লওক নদীৰ বজাৰ কি হ'লে তাই দেখাব নোৱাৰোঁ অলপমান চাই লওক থুলমূলকৈ কিন্তু বাঁহৰ কি খৰা হিচৰ আহিছোঁ গাইছ কালিৰ পৰা মূৰা বাঁহৰ মানুহ মৰা ইমান বিচাৰিলোঁ ক'তো নাপালোঁ আজিকালি বনোৱা মানুহেই নাই তাক ফ্ৰেছ বাংলা গাজন নাই শুকাইছে গাজৰ শুকাইছে চাই লওক মূলা এই মূলা খাই পাতলি খুব কণ্ঠে গাইছ কাম নাই খুব কণ্ঠে দাদা চাব গাইছ ফাইনেলি আমি পাইছাম આપણે মোটামুটি একটা বলবো নতুনকৈ হৈছে বম ব্ৰিজ আল্টিমেট ব্ৰিজ এফালে এফালে গাইছ তো চাব পাৰে ফাইনেলি আমি আহি পালোঁ আমাৰ স্থান এইখনে গাইছ বাবাৰ থান এফালে আছে গাইছ শনি মন্দিৰটো তো এফালে নদীটো আছে গাইছ তো বলক আমি ভিতৰলৈকে সোমাই যাওঁ গাইজ আমি এতিয়া এই মন্দিৰটো আহি পালোঁ এখন গেট গাইছ আমনি ৰাজহুৱা বাবাৰ থান এইটোৱে মন্দিৰ গাইছ এতিয়া বলকচোন অলপ ভিতৰত ঘূৰিব আমি কেনে লাগিল আহি একদম মজা দেখি দে এই মালটো চব গাছ খানিৰ পৰা কি গাছ হৈ গৈছে এই গাছডাল বেলেগ গৈছে এই ঠানিটোৰ পৰাই আহিফালে এটা গাছ হৈ গৈছে এই তাতে একডাল গাছ হৈ গৈছে এনেকুৱা ভাল লাগছে আহিফালে সুন্দৰ মনোৰমা দৃশ্য মনোৰমা তাৰমানে মনোমাৰ দৃশ্যটো পিছফালে পুৰা বিন্দাছ কি সুন্দৰ মনোমোহা দৃশ্য কি ক'বা কেনে লাগিলে এফালে এই বেলেগ 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 তাৰমানে বেলেগ লাগিল গাইছ এফালে এখন মেইন গেট নহয় বাৰু মেইন গেটখন দেখি আছোঁ এফালে এইটো মেইন মন্দিৰ গাইছ মেইন মন্দিৰ এইটো এফালে গাছডাল চাওক
তো একদম আমাৰ শিৱৰ ভক্ত একদম ডাইৰেক্ট নন্দী বহিছে গাইছ চাই লওক গাইছ এইটো চাই লওক গাছডাল কিন্তু বেলেগ গাছডাল ভাল লাগছে গাইছ এফালে এনেকুৱা মানে ডাঙৰ গাছ য'ৰ শিপা পৰি কিনে গাছ হৈ গৈছে আহিব পাৰে আপোনালোকে চাব পাৰে খুব ভাল লাগে গাইছ মনৰ খুব মানে শান্তি পৰিৱেশ না কিবা এটা আৱাজ পাইছে কিবা পাইছে চৰাই চিৰিকটিৰ আৱাজ আহি থাকিব গাইছ সুন্দৰ গাইছ এই বস্তুটো চাওক এই বস্তুটো কেনেকুৱা মানে এই গাছডাল চাওক এইটো থানি বুলি হৈছে কিন্তু এইটো থানি নহয় গাইছ চাই লওক এইটো থানি নহয় আৰু সেই থানিটো গাইছ আহি জইন ক'ত আছে চাওক ইয়াতে সেই থানিটো গাইছ চাওক এই থানিটো ইয়াতে জইন আছে চাওক এনেকুৱা এফালে আৰু আছে গাইছ এণ্ডাল থানি দেখিছে সেইফালে আছে এই থানিটো চাওক গাইছ এইটো দেখিছে চাওক থানিৰ পৰাই যায় গাছ হৈ গৈছে এইটো কেনেকুৱা এইটো মেইন মন্দিৰ গাইছ সেইফালেও আছে কিবা কানি এফালে নদীটো আছে গাইছ এইটো গাইছ এইটো মেইন মন্দিৰ এইটো এতিয়া বৰ্তমান বন্ধ আছে তথাপি এটা সেৱা এটা কৰি গাইছ এইটো চাই লওক মেইন মন্দিৰ এইটো জয় ভোলেনাথ বন্ধ আছে গাইছ তো এতিয়া খোলা নাই সোমবাৰ চাগে খোলে গাইছ এইটো সিমান গম নাপাওঁ এফালে চাই এফালে আৰু আছে মানে সুন্দৰ শান্তিৰ পৰিৱেশ গাইছ না কিবা হাল্লা পাব না কিবা আৱাজ পাব পুৰা শান্তিৰ পৰিৱেশ সেইটো কিবা বনাই আছে গাইছ নামঘৰ চামঘৰ এইটো মানে চাফা গাইছ মন্দিৰটো আৰু বহুত চাফা চাফ তলবিলাখান না ক'ৰবাত তাত জেকেট পৰি না কিবা পৰি আছে গাইছ কোন হ'ল ন এইটো কিবা হৈছে নেকি এফালে চাওক এইটো কিবা হৈছে নেকি ঠিকে আছে গাইছ ঠিকে আছে চবতছে গাইছ ভাল লাগছে এই গাছডাল ভাল লাগছে গাইছ চাক মানে কি ক'ম আৰু ভগৱানৰ চাক মহিমা গাইছ এই গাছ মই দূৰৰ পৰাই দেখাই দিছোঁ চাক আপোনালোকে চাক গাইছ হেয়াৰ পচি হেয়াৰ পৰি কিনে আপোনাৰ গাছ হৈ গৈছে কেনেকুৱা চাক ক'ৰবাত দেখিছিল নেকি এনেকুৱা এনে একডাল সেই একডাল গাইছ বঢ়িয়াকে বনাই দিছে গাইছ চব বাবাৰ মাহিত্য হৰ হৰ মহাদেৱ চব বাবাৰ মাহিত্য গাইছ আছে আৰু এফালে বহুত মন্দিৰ চন্দিৰ আছে চাওক এফালে এটা মন্দিৰ আছে বাবাৰ মানে বাবাৰ থান নাই বাবাৰ থান সেইকাৰণে বাবাৰ থান বুলিছে মহাদেৱ সকল আলে এইটো মন্দিৰ আছে গাইছ গোটেইকেইটা মন্দিৰ বন্ধ আছে গাইছ এতিয়া পূজাৰী আছিল ইয়াতে আজিকালি এতিয়া পূজাৰীটো নাই চাগে ন নাই নেকি নাই চাগে গাইছ এতিয়া বন্ধ আছেতো এইটো ঘৰত আছিল পূজাৰীটো এতিয়া বৰ্তমান বন্ধ আছে চাওক এই এণ্ডাল নতুনকৈ হৈছে চাগে গাইছ এই বস্তুটো চাব পাৰে এই বস্তু নতুনকৈ হৈছে গাইছ চাওক এফালে চাওক ইয়াতে একডাল শিপা পৰি কিনে গাছ হৈছে মানে খুব সুন্দৰ আৰু এফালে আছে গাইছ বাবা জয় হনুমান চাওক হনুমান মন্দিৰ আছে এফালে এটা মানে গোটেই কিডাল গাছ চাওক কিবা মানে ৰহস্যময় গাইছ চাওক এই গাছডাল আৰু শুনামতে গাইছ এফালে এই জাগাখানে বহুত মাহিত্য আছে গাইছ বহুত মানে এতিয়া সভা হয় গাইছ যজ্ঞ হয় সভাটো গাইছ বহুত মানুহ হয় গাইছ বহুত মানুহ হয় কিবা ৰহস্য এটা আছে গাইছ নহ'লে আৰু এনেকুৱা হয় নেকি আপোনালোক ক'ৰবাত দেখা পাইছে নেকি গাইছ এনেকুৱা গাছ হওক কিবা হওক মানে জেগাখিনি আপোনালোকে এতিয়া গম পাইছে আমাৰ চাউণ্ডটোৰ বাহিৰে আৰু কিবা চাউণ্ড পাইছে নেকি চৰাই চাউণ্ড পাইছে গাইছ আৰু কিবা হাল্লা পাইছে নেকি উশৃংখলতা পৰিৱেশ নাই গাইছ কোনো উশৃংখল নাই সুন্দৰ মানে মনৰ শান্তি খোজ হৈ যায় ইয়াত আহি কিনে আৰু গাইছ এৰে কোনোবা আহিব বিচাৰি জেগাটো চাব বিচাৰিলে মই এড্ৰেছটো কৈ দিছোঁ গাইছ চামতা চকৰ পৰা গাইছ ৰাইট চাইডে সোমাই আহিব চিধাই সোমাই আহি কিনে তেনেকৈ আহি অলপমান সোমাই আহি আপোনাৰ লেফ্ট চাইডে এটা পথৰ মাজত ৰাস্তা পাব সেইটো ৰাস্তাইদি সোমাই আহিব আহি পথৰ মাজৰ পৰা পাকা ৰাস্তাত উঠি আৰু আপোনাৰ লেফ্ট চাইডে যাব তাৰপিছত অকণমান যায় ৰাইট চাইডে এনেকৈ আহিলে বা আপোনালোক কিবা অসুবিধা পালে গাইছ তাতে কাৰোবাক সুধি ল'ব তো সুধি ল'লে আপোনালোক বাবাৰ থান বুলি ক'লে বোলে বাবাৰ আশ্ৰম ক'ত আছে তো আপোনালোকক দেখাই দিব তো বিন্দাছ আহি আপোনালোকে ইয়াত দৰ্শন কৰি গুচি যাব পাৰিব টেনশ্যন নাই
আৰু গাইছ ইয়াতে পিকনিক খাব পাৰে আপোনালোকে। পিকনিক এইটো মন্দিৰৰ ভিতৰত আপোনালোকে খাব নেদে, কিন্তু গাইছ এইফালে নদীটোৰ পাৰত আপোনালোকে পিকনিক খাব পাৰে। সেইফালে নদীটো আছে, ৰাস্তাৰ সেইপিনে পাৰে, আৰু এইটো বাৰে মন্দিৰটো আছে। তো তাতে পিকনিক চিকনিক খাই আপোনালোকৰ গান বাজনা লগৰ বজাই এইফালে মন্দিৰটো দৰ্শন কৰিব পাৰে। বহুত হৈ গাইছে ডিচেম্বৰৰ আপোনাৰ 31ৰ পিছত বহুত পিকনিক হ'ব ইয়াত। তো পাৰিলে এদিন আহি কিনে আপোনালোক দেখাই দিম গোটেইখিনি। তো পিকনিক খাব আহিব পাৰে, টেনশ্যন নাই। গাইছ এই পাৰটোৰ কিবা আহিছে গাইছ, এইটো গাইছ, এইটো নদীটো একবাৰ চাই লওঁ। তোমালোক লাগি নামি যাওঁ একবাৰ আমি। ভাল লাগে গাইছ পিকনিক খাব, খুব বঢ়িয়া ঠাই। তোমালোকে বিন্দাছ পিকনিক খাব পাৰিব ইয়াতে, এইগিলাখান জেগাতে পাৰিব গাইছ। নদীটোত যাব নোৱাৰে কিন্তু বাৰিষা গাইছ বহুত মানে ক্ষতি কৰে ইয়াতে আমনি গাঁওখনক, বহুত ক্ষতি কৰে। তো এইখন দলং গাইছ চাব পাৰে। দলংখন কেইদিনমান আগতে ভাঙি গৈছে গাইছ। তো এতিয়া দলংখন বানাইছে ভালকে। এইগিলাখান পানী বাৰিষা ভৰ্তি হৈ যায় চব। বলক নদীটোত ভৰি চৰি ধুলো। গাইছ আমি ভৰি চৰি ধুলো, এতিয়া আমি যাম চব হৈ গ'ল মন্দিৰ চন্দিৰ গোটাই। এইটো শনি মন্দিৰ, শনি মন্দিৰ গাইছ এইটো। এই শনি দেৱ সদায় জীৱনত শনি চনি নলগৈ যেতে। গাইছ আপোনালোকে বাহিৰৰ ফালে চাই লওক, এইবিলাক পিকনিক খোৱা জেগা সেইবিলাক চাব পাৰে। এইবিলাক ক'ত পিকনিক খাব পাৰিব গাইছ। সেইটো নদী পানী চানীৰ পুৰা ব্যৱস্থা সেইফালে আছে গাইছ। একো নাই, ইও কিবা ভিডিঅ' বনাইছে গাইছ, ইও এটা ইউটিউবাৰ। গাইছ বাবাৰ নাম লৈ এই এতিয়া মন্দিৰটো বাই বাই দিলো, বাই বাই। গাইছ এতিয়া আমি যাব ওলালো গাড়ীত। ফুটে দাদা উঠা উঠা অলপ গাইছ। এতিয়া আমি যাই থাকোঁ, মন্দিৰটো বাই বাই দি দিলোঁ নে কি কয়। এতিয়া যাওঁ আমি, গাড়ীত উঠো। सफरी हमारा मन चला प्रफुल्ल प्रफुल्लता हो रहा है जी। पागल हो जाओ, सफरी देखी पागल हो जाओ गाइस। তো গাইছ ভিডিঅ'টো আজি ইমানেই আছিল। আজি নৰ্মেল ব্লগ বনালোঁ, মানে জেগাটো আপোনালোক দেখালোঁ। আমি অহা নাছিলোঁ, আহি চালোঁ, বহুত ভাল লাগিল গাইছ। আমাৰ ফালৰ পৰা কৈছোঁ, মানে বহুত ভাল লাগিছে, সঁচাকৈ বহুত ভাল লাগিছে। ভাল লাগিছে ন? ভাল লাগিছে বেলেগ। তো আপোনালোকো আহিব পাৰে। তো আজি ব্লগটো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব, আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তো ছাবস্ক্ৰাইব কৰিব বুলি আশা থাকিল, আৰু ছাপোৰ্টটো কৰি থাকিব গাইছ। তো আজিলৈ এৰিলোঁ, বাই বাই।